অনাহৰতে কুমলীয়া ওপাতে সৰু মাই ও তই বাৰু মোৰে কথা ও ভাবিছনে নাই ও বাৰে বাৰে তোলৈ চকু যায় ও বাৰে তোলৈ চকু যায় তোলৈ চকু যায় সদায় যায় হয়নে বান্ধৱী আছা নাই তোমালৈ চকু যায় কেৱল তোমালৈ গাইজ কিনো কম আজি দেওবৰীয়া আড্ডা হিচাপে দেওবৰাত অলপ ফুডটো খাইছোঁৱে খোৱাটোতো খাবই লাগিব তাৰ বাহিৰে অলপ কিবা এটা নতুনত্ব দিবলৈ চেষ্টা কৰিছোঁ নতুনত্ব মানে ল'ৰাই কৈ আছিলে অভিনয় কৰোঁ অকণমান কৰিবলৈ মন আছে গতিকে আজি দিনত কি হৈ গ'ল দুপৰীয়া ব্লগত কি ধৰণৰ এণ্টাৰটেইনমেণ্ট হ'ল সেইখিনি আপোনালোকে পাবই নিশ্চয় পাব মোক গানৰ কলটো আজি আৰম্ভ কৰিম বুলি ভাবিছিলোঁ মাতটো কেনেকুৱা নাজানো দেই কিন্তু হ'লেও মনৰ পৰা গাইছোঁ বেয়া হ'লেও শুনিব দিলছে গাইছোঁ কিন্তু গতিকে চাই থাকক দুপৰীয়া ব্লগত কি হ'ল আৰু লাষ্টত গৰম পুৰি কি ধৰণে এনজয়মেণ্ট কৰিলোঁ চাই থাকক হাই গাইজ স্বাগতম জনাইছোঁ মধুমা এণ্টাৰটেইনমেণ্টৰ আজি ব্লগত আজি দেওবৰীয়া আড্ডা বুলি ক'ব পাৰি আগতে যে নিউজ লেখত দিয়ে দেওবৰীয়া আড্ডাই আজি আমি চহৰলৈ আহিছোঁ মানে কিনো কৰিম আজি দেওবৰীয়া বুলি দেওবাৰত আকৌ আমাৰ এখন ডাঙৰ বজাৰ হয় ভাল লাগে মনটো ভাল লাগে বজাৰ মানে কি আমি শৈশৱ কালৰ পৰাই বজাৰখন দেখি আহিছোঁ বহুত ঐতিহ্য থকা এখন বজাৰ হা বিভিন্ন কাষতে অৰুণাচল আছে অৰুণাচল বিভিন্ন জেগাৰ মানুহ এইফালে চব পিছফালে দেখিছে আপোনাৰ চাহ বাগান বৰ মনোমোহা পৰিৱেশ বৰ ভাল লাগে তাৰ নেক্সট ব্লগত দেখাম বাগানখন কেনেকুৱা লাগে পপকৰ্ণ খাম যোগাই আহিছোঁ চৰফালে আহিছোঁ কিন্তু মই দেখা অলপ তাত আজি ওলাইছে মানে মধুভাই কৈছে বাবা বোলো চৰফত কৰিম কৰিম বোলো বাবা দেখাব বিচাৰোঁ বোলো ৰাইজক দেখাওঁ আজি কেনেকুৱা পায় যেতিয়া মনত ৰেডি আছে কৰিবলৈ বাবা ৰেডি আছে তুমি এই আৰু এবাৰ মানে কি হ'ব কিবা এটা কৰিবই লাগিব মনোৰঞ্জনমূলক যি কৰিছোঁ যি খাইছোঁ সেইটোকে দেখাই গৈ আছে আপোনালোকে জানেই বৰ ভাল লগা পৰিৱেশ গছ গছনি আচলতে গছ গছনি লাগে গছ গছনিৰ ওচৰত থাকি মনটো বৰ ভাল লাগে ঠিক আছে চাওকচোন মধুমাইনো কি কৰে চাওঁ ময়ো এইটো মানে ছাৰপ্ৰাইজ মানে ময়ো গম পোৱা নাই দেখা যাওক কি কৰে ন ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব হা তুমি বেয়া নাপাবা নাই বেয়া কিয় পাম মই তোমাক ভাল পাওঁ সেয়া মোৰ কথা কিন্তু তুমি মোক ভাল নোপোৱা সেয়া তোমাৰ কথা হয়তো তুমি মোক বুজি পাবলৈ এই এমাহ সময় কম হ'ল আৰু যদি বুজি পালাও তোমাক যোগ্য বুলি নাভাবিবা তথাপি আকৌ কওঁ মই তোমাক সদায় ভাল পাই থাকিম মাত্ৰ ৫,০০০ টকাৰে চব ধাৰ মাৰিব পাৰিবি যদি ধাৰ মাৰিব খুজিছ মই তোক দিয়া মৰমবোৰ ঘূৰাই দিম মই তোৰ কাৰণে কৰা সেই প্ৰাৰ্থনাবোৰ ঘূৰাই দিম ৰাজা মোক আৰু নামাতিবি প্ৰথম চালা এটা মামুলি মেকানিকৰ নাম দিয়ে ৰাজা ইকুলি ঠিকেই কৈছে তাৰপিছত মিস্ত্ৰীয়া হৈ থাকিলো মানুহ হ'ব নোৱাৰিম আৰু কেতিয়াও মোৰ ওচৰলৈ নাহিবি মাজে নাই ড্ৰয়িং ৰুমলৈ যোৱা তাৰ এখন ৱালত ফুলৰ মালৰ এখেতি উৰুমি আছে আৰু তুমি কিয় এনেকুৱা বলি আমিবোৰ কৰিছা বাৰু কোৱাচোন তুমি পাহৰি গলা নেকি মোৰ মাক তুমি মৃত সজাবলৈ চেষ্টা নকৰিবা তোমাৰ চকুৰে বলি হ'ব পাৰে মোৰ বাবে এটা গুৰুত্ব তোমাৰ
লগত চলি আছে মা এইবিলাকক তুমি মাৰিবলৈ চেষ্টা নকৰিবা প্লিজ নিজৰ প্ৰত্যেকখন ঠাইত মা কি আছে প্ৰত্যেকখন ঠাইত মা আজি কিমান আৰু এই ভাগত দৌৰি মা অ মা এনেকৈ দৌৰি আহো মা দৌৰি আহে হাতত কিবা ভাত আমি আহি পালোঁ দেওবাৰ বুলি ল'ৰাটোক অলপ সময় দিলোঁ সময় দি আহি ল'ৰাটো স্কুলত আহি পালোঁ ল'ৰাটো এইফালে য'ত আপোনালোকৰ মহিলাৰ পঢ়ে সেই স্কুলত আহিছোঁ তাত পঢ়িবলৈ খেলি আছে কি কৈছে পাবা ব'লা মানুহ অকণমান এণ্টাৰটেইনমেণ্ট কৰিব অকণমান এক্টিং কৰিবা অভিনয় কৰিব চেষ্টা কৰিলে ৰাইজে জনাব স্কুলখন আমাৰ চাই আহকচোন কিনো কৰি আছে স্কুলখন চাই আছে দেখাবলৈ চেষ্টা কৰিব এয়া আজি স্কুলত আহি পাই গ'লা দেখিছে নহয় এতিয়া যেনেকৈ খেলি আছে খেলটো লাগে স্পৰ্টছটো বহুত ইম্পৰ্টেণ্ট পাৰ্ট না আমাৰ লাইফত চোৱা এনেকৈ তুমিও খেলিবলৈ চেষ্টা কৰিব লাগিব মটু ভাই খেলা যাম বুলি হয় কাৰণ মটু ভাই নামটো তেতিয়া মানে ট্ৰেডমাৰ্কটো নাথাকিব ন ব্ৰেণ্ডটো এচক ল'ৰাবিলাকে খেলি আছে সৰু সৰু ল'ৰা ট্ৰাইবেল ওচৰতে দাঁতিকাষৰীয়া অঞ্চল অৰুণাচলৰ বিভিন্ন ষ্টুডেণ্ট আহি ইয়াত পঢ়ে ক'বলৈ গ'লে স্কুলখনৰ প্ৰায় 50% 40% অৰুণাচলৰ ল'ৰা ছোৱালী আহে পঢ়ে আৰু ইয়াৰ পৰাই গৈ ভাল মানুহ হৈ নিজকে যে চিটি প্ৰাপ্ত কৰিছে এডুকেশ্যনৰ লগতে আপোনাৰ গেমটো লাগিবই স্পৰ্টছ লাগিবই গতিকে বহুত ভাল কথা এনকাৰেজ কৰিব লাগে সদায় স্পৰ্টছৰ স্কুলখন ফাল্টি পবিত্ৰ প্ৰতিভাটা কৰিব পাৰে এখন গীৰ্জা গীৰ্জাৰ বহুত মহত্ব আছে গীৰ্জাটো বহুত দূৰ দূৰৰ পৰা মানুহে বহুত ৰেচপণ্ড কৰে ৰেচপেক্ট কৰে আৰু অকল আমাৰ নামঘৰ বুলিয়ে নহয় সকলো ধৰ্মীয় অনুষ্ঠানক আমি ৰেচপেক্ট কৰাটো প্ৰয়োজন মই ল'ৰাক কওঁ সদায় ৰেচপণ্ড কৰিবা ৰেচপেক্ট কৰিবা এয়াই কেনে পালে জনাব মুকলি পৰিৱেশ ধুনীয়া এটা পৰিৱেশ মাজত স্কুলখন আছে অৱস্থিত যথেষ্ট ভাল লাগে চাই যাব গাইজ দেওবাৰে বতৰটো পুৰি দুখন আছিলে তাকে গৰম গৰমকৈ মানুহজনীয়ে বনাই দিছে দেই খাই লওঁ অঁ ভাত খালোঁ ভাতটো খালোঁ বাৰু এই হ'ল চব্জিখন কালি অকণমান বেঙেনা চব্জি আছিলে নহয় এয়া এনেকৈ এডজাষ্ট কৰি চলিব লাগিব গৰম গৰম সদায় ক'ত পামনো ভিডিঅ' বনাই আহিলোঁ ব্লগিঙত দিবৰ কাৰণে অলপ এণ্টাৰটেইনমেণ্ট ল'ৰাটোৱে কৰিছে অকণমান চাব কেনেকুৱা পালে ক'ব এনেকৈ লৈ যিমান ভাত খালোঁ দুপৰীয়া গধূলি অকণমান যদি দেওবাৰে কিন্তু পুৰিখন যদি পোৱা যায় ফুলকালি অ' ফুলকালি আজি চব্জি দিয়ে মাৰি দিছোঁ আৰু এতিয়া গৰম গৰমকৈ ডিম এটা আপডেট কৰি দিবা নেকি বাৰু দেহা অ' দেহা গৰম গৰমকৈ ডিম এটা আপডেট কৰি দিয়া খং কৰিছে চাগে বুজিছেনে মটুবাই ভাত খাইছিলে এতিয়া খাই পিনি ৰেষ্ট দিছে কিন্তু 5 মিনিট ৰখিলে তাৰপিছত ফুল খাই আছে অঁ হয় হয় মাকে কৈ আছে একদম অঁ ল'ৰাটো জাম অকণ দিয়া জাম অকণ লগত খাইছা জাম অকণ এৰিছে নে অঁ জাম অকণ লগাই ল'ব লাগিব বুজিছে জাম অকণ লগাই ল'লে যাবলৈতো ভাল লাগে দেই বেটা দেই পালে ভিডিঅ'টো ক'ব মধুবাই এণ্টাৰটেইনমেণ্টটো কেনেকুৱা পালে সেইটো জনাব বাকী মধুবাই কিবা ক'বা নেকি কোৱা
মোৰফালে আহা দেখা নাই নহয় গৰম কৰি খাই লওক আপোনালোকে কি এটেণ্ড কৰিছোঁ নাজানো খাইছোঁ ভাল লাগি আছে বাকী যদি ভিডিঅ'সমূহ আহি থাকিব আগন্তুক ভিডিঅ' আৰু আহি থাকিব প্লিজ ব্লগটো লাইক